বোলে এখেতক আমাৰ মামাক বোলে এখেতেও চিনি পায়। ডু ইউ নো হিম? Sarma? Yes, Sarma. Sarma. Okay. Do you like it? Yeah, very good. Very good person, no? Very good man. দেখিছে মামা আপোনাক চিনি নোপোৱা মানুহে নাজানে, কেনিয়াটো চিনি পায়। তো এইফালে দিছে 10,000। এই 10,000 টকা আমাৰ ইণ্ডিয়ান ভেলু কিমান হ'ব জানেনে? 386। এইফালে চাওক 368। এখন নাম হৈছে নামাঙ্গা। ইয়াতে ইমিগ্ৰেশ্যন চেক হ'ব আমাৰ, আৰু ইমিগ্ৰেশ্যনৰ চেক কৰা অফিচটো হৈছে এইটো, দেখিছেনে? এইটো হৈছে ইমিগ্ৰেশ্যন অফিচটো। আকৌ এখন নতুন দেশলৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। চ' নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মই অন্য এটা আজি আকৌ বিন্দাছ এটা ব্লগলৈ। তো গাইজ আজি আকৌ এখন আফ্ৰিকাৰ নতুন এখন দেশলৈ যাবলৈ ৰেডি হৈছোঁ, আৰু সেই দেশখনৰ নাম হৈছে তানজানিয়া। গম পাইছেনে? তানজানিয়া। আৰু আজি যোনটো ব্লগ হ'ব অলপ নেক্সট লেভেল হ'ব, কাৰণ আমি এখন দেশ পাৰ হ'ম বাই ৰোড হিচাপে। গম পাইছেনে? এতিয়া যিহেতু মই কেনিয়াত আছোঁ, নাইৰবিত, আৰু ইয়াৰ পৰা ডাইৰেক্ট আমি এইখন গাড়ীত যাম। দেখিছেনে? উইংগাৰ টাইপৰ হয়। এইখন গাড়ীতে বাই ৰোড হিচাপে আমি পাৰ কৰিম, আৰু বাই ৰোডতে আমাক ইমিগ্ৰেশ্যন মানে যি আছে সকলো তাত কৰিম। গম পাইছেনে? আৰু এই ব্লগটো একদম মজা আৰু নেক্সট লেভেল হ'ব, কাৰণ কেলৈ আমি ফাৰ্ষ্ট টাইম মই বাই ৰোড হিচাপে পাৰ হ'ম, এখন দেশৰ পৰা এখন দেশ পাৰ হ'ম। গম পাইছে? এনেতো ইণ্ডিয়াৰ পৰা মই নেপাল গৈছোঁ, সেইটো বেলেগ কথা, কিন্তু আৰু এইবাৰ মোৰ 3 নম্বৰ কাণ্ট্ৰি হ'ব, কাৰণ কেলৈ মই প্ৰথমতে উজবেকিস্তান গ'লোঁ, তাৰপিছত আহিলোঁ আফ্ৰিকাৰ কেনিয়াত আহিলোঁ, কেনিয়াৰ পৰা এতিয়া আকৌ তানজানিয়াত যাম, তো কেনিয়াৰ পৰা আকৌ মই তানজানিয়াত যাম। কিন্তু মজা লাগিব, মানে এইবাৰ মজা এক্সপিৰিয়েঞ্চ হ'ব। আৰু এইখন গাড়ীতে যাম, দেখিছেনে? বহুত ধুনীয়া হয় গাড়ীখন, বহুত স্পেচ আছে। আৰু আমি তাত টিকেট কৰিব লগা হৈছে, এইটো দেখিছেনে? ৰিভাৰ চাইড, দেখিছে? নাইৰবি, আৰুষা, মৌচি, এনেকুৱা দেখিছে ধুনীয়াকৈ দিয়া আছে। ইয়াতে টিকেট কৰিম, তো ধুনীয়াকৈ ভিতৰত আপোনালোকক দেখুৱাই দিছোঁ। কেতিয়াবা আপোনালোকে আহিলে ইয়াৰ পৰাই টিকেট কৰিব পাৰিব। তো এইফালে দিছেনে? ইয়াৰ গাড়ী ছাৰ্ভিচবিলাক দিয়ে, ৰিভাৰ চাইড বুলি কয়। তো এইফালে এবাৰ লিখা আছে আৰুষা, নাইৰবি আৰুষা, মানে অনলি ইয়াত আপোনালোকে যদি ইখন দেশৰ পৰা ইখন দেশ মানে তানজানিয়া যদি যাব বিচাৰে, ইয়াৰ পৰাই আপোনালোকে ধুনীয়া বুক কৰি যাব পাৰিব। আৰু এইফালে তেখেতসকলৰ ফোন নম্বৰ দিয়া আছে, চাই লওক। ইয়াত দেখিছে? ভাল ছাৰ্ভিচ দিয়ে তেখেতসকলে। How are you? Fine? Okay, where is our ticket? Ticket here. Okay. This is your ticket. This is my ticket, no? তো এইফালে দেখিছে, এতিয়া নাইৰবিত আছোঁ, কেনিয়া নাইৰবিত আছোঁ, তাৰপিছত গৈ আছোঁ আমি আৰুষা, মানে তানজানিয়াৰ এডোখৰ জেগাৰ নাম হৈছে আৰুষা। তো কেনিয়াৰ এডোখৰ জেগাৰ নাম হৈছে আৰুষা। আৰু এইবাৰ যোনটো ব্লগ হ'ব একদম মজা হ'ব, কাৰণ কেলৈ আমি একদম মানে বাই ৰোড হিচাপে এখন দেশ পাৰ হ'ম। কেনেকুৱা লাগিব? গুলি পুৰা super excited, কাৰণ হাইজাবে ট্ৰাইব উই এক্সপ্ল'ৰ, হাইজাবে ট্ৰাইব উই এক্সপ্ল'ৰ, মাছাই ট্ৰাইব উই আৰ ভেৰি এক্সাইটেড, super excited হৈ আছোঁ। একদম মজা ব্লগ আহিব, মানে তানজানিয়াৰ পৰা একদম মজা ট্ৰাইবৰ ভিডিঅ' আহি আছে। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যোনে মোক ইনষ্টাগ্ৰাম ফ'ল' কৰা নাই, প্লিজ ডিছক্ৰিপশ্যনত লিংক আছে, তো আপোনালোকে তাত ফ'ল' কৰিব, মই আপডেটবিলাক দি থাকোঁ। এখেতক আমাৰ মামাক বোলে এখেতেও চিনি পায়। ডু ইউ নো হিম? Sarma? Yes, Sarma. Okay. Do you like it? Yeah, very good. Very good person, no? Very good man. দেখিছে মামা আপোনাক চিনি নোপোৱা মানুহে নাজানে, কেনিয়াটো চিনি পায়। Yeah. তো দেখিছে? তো কেনিয়াটো আনকি হিমন্ত ছাৰক চবেই চিনি পায়, আমাৰ মামা যিহেতু। He is our mama. Okay. Do you tell, just tell mama. Mama. Yes, yeah. Okay. All people love him and call him Mama. চ' ফাইনেলি দেখিছেনে, তেখেতে হিমন্ত মাকো চিনি পায়। মানে কি হ'ল, একচুৱেলি মই আপোনাক সকলো কথা কৈছোঁ। তেখেতে যেতিয়া মোৰ তেখেতে মোৰ পাছপৰ্টটো চালে, পাছপৰ্টত লিখা আছে আছাম বুলি লিখা আছে, ইণ্ডিয়া আছাম। তো ঘপককৈ মোক সুধিলে তাৰমানে শৰ্মা আছাম। তাৰপৰা তেতিয়া মই ভাবিলোঁ কোন শৰ্মা আছে, তাৰপিছত যেতিয়া মনত পাৰিছোঁ হিমন্ত মাৰ কথা কৈছে, তেতিয়া পটককৈ মই কেটচ কৰিলোঁ, হিমন্ত মাৰ কথা। ফটোখন যেতিয়া দেখুৱাইলোঁ, হয় বুলি কৈছে। কিমান ভাল লাগিছে যে ইয়াতো তেখেত চবেই মানে শ্ৰদ্ধা কৰে। মামা উই লাভ ইউ। ভাল লাগিছে আপোনাক যেতিয়া আমাৰ পাছপৰ্টত যেতিয়া আপোনাৰ নামটো কৈ দিছে ন, মোৰ নাম থাকে, আপোনাৰ নামটো কৈ দিছে, মামা আছাম দেখা লাগিলে, মামাৰ কথা যেতিয়া কৰিলে, হিমন্ত মামাৰ কথা যেতিয়া কৰিলে, বহুত ভাল লাগিলে। চ' এনেকৈ আপুনি ভাল কাম কৰি যাওক, আৰু হিমন্ত মামা যে হওক। চ' ফাইনেলি ইয়াৰ পৰা ওলাই গ'লোঁ, আৰু এয়া দেখিছে এতিয়া গৈ আছোঁ তানজানিয়া, নতুন এখন দেশলৈ আকৌ। ফাইনেলি আমাক ইয়াৰ পৰা ওলাব ক'লে। এইটো হয় বাহিৰৰ নাজাৰাটো, দেখিছেনে? জম্মু কেনিয়াটা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, দেখিছেনে? জম্মু কেনিয়াটা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু এতিয়া কিবা স্কেন কৰিব লাগিব, কিবা ডকুমেণ্টছ দিব লাগিব, তাৰপিছতহে যাব লাগিব বুলি গম পাইছেনে? বৰ্ডাৰলৈ বহুত দূৰ আছে বাৰু, আধাই পোৱাহি নাই, বৰ্ডাৰ বহুত দূৰ আছে। তো ইয়াতে কিবা স্কেন কৰি ল'ব লাগিব, দেখিছেনে?
কেনিয়াৰ পৰা ওলাই এতিয়া ইয়াৰ বৰ্ডাৰ পাইছোঁহি তানজানিয়াৰ যোনটো বৰ্ডাৰটো ঠিক আছে এইফালে আপোনালোকে গম পাইছে এইফালে চাইডে আছে নাইৰোবি কেনিয়া যোৱা ৰাস্তাটো আৰু এইফালে চাইডে গুচি গ'লে আপোনালোকে ডাইৰেক্ট তানজানিয়া যাবগৈ পাৰিব ঠিক আছে এতিয়া এইডোখৰ হৈছে নামাংগা বুলি কয় জেগাডোখৰ হয়নে বাৰু নামাংগা বুলি কয় জেগাডোখৰ এইডোখৰ জেগাডোখৰ নাম হৈছে নামাংগা ইয়াতে ইমিগ্ৰেশ্যন চেক হ'ব আমাৰ আৰু ইমিগ্ৰেশ্যনৰ চেক কৰা অফিচটো হৈছে এইটো দেখিছেনে এইটো হৈছে ইমিগ্ৰেশ্যন অফিচটো এতিয়া ইয়াৰ পৰা চব গাড়ী চাড়ীবিলাক উলিয়াই দিছে আৰু বস্তুবিলাক গম পাইছে তো চব বস্তু উলিয়াই দিছে এতিয়া ইয়াৰ পৰা আমি ধুনীয়াকৈ যাবগৈ লাগিব জেগাডোখৰ চাওকচোন কি ধুনীয়া মানে গোটেই পাহাৰীয়া এলেকা গম পাইছেনে মানে কি ভাল লাগিছে মানে গম পাইছে তো সেয়াই এতিয়া মই ইমিগ্ৰেশ্যন চেক কৰি লওঁ তাৰপিছত আপোনালোকক মই কৈ আছোঁ ভাল লাগিছে মানে বহুত ভাল লাগিছে বহুত ধুনীয়া জেগা আৰু আহোঁতে যিটো ফিল পাইছোঁ মানে ৰাইট ছাইডে আপোনাৰ জংঘলখন লেফ্ট ছাইডেও জংঘল মানে আগতীয়াকৈ ফাৰ্ষ্ট যায় ন গাড়ীখন দেখাব নোৱাৰিলোঁ মই ডংকি দেখিলোঁ তাৰপিছত দূৰৰ পৰা জেব্ৰাও দেখিছোঁ গাইজ কৈছোঁ নহয় ইমানটোৱে কৈছোঁ কিছু ফিল লাগিছে ভাল লাগি গৈছে বহুত ভাল লাগিছে এক্সপিৰিয়েঞ্চটো আৰু লগতে ভাল লাগিছে আপোনালোকো যে দেখুৱাব পাৰিছে সেইটোও ভাল লাগিছে গম পাইছেনে তো ব'লক তেতিয়া ইমিগ্ৰেশ্যন ক্লিয়াৰ কৰি লওঁ আৰু আপোনালোক দেখুৱাই আছোঁ বাকীখিনি চ' ফাইনেলি গাইজ ৱেলকাম টু তানজানিয়া গম পাইছেনে তানজানিয়াত এণ্ট্ৰি হৈ গ'লোঁ ইমিগ্ৰেশ্যন অফিচাৰ একো তেনেকৈ প্ৰশ্ন নুসুধিলে জাষ্ট পাছপৰ্টখন আৰু ভিজাখন যোনখন আছিলে ভিজাখন তেখেতসকলে ৰাখি ল'লে চ' ফাইনেলি উই আৰ এণ্টাৰ্ড ইন তানজানিয়া গাইজ আকৌ এখন নতুন দেশলৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ আৰু এতিয়া ভিডিঅ'বিলাক চাব আৰু তানজানিয়া আৰু মাছাই ট্ৰাইবৰ পৰা বহুত দূৰ ট্ৰাইব আছে ন ইয়াত তো হয় সকলো ট্ৰাইবৰ আপোনাক ভিডিঅ' দিম লগতে মানে এই তানজানিয়াৰ পৰা বহুত এক্সট্ৰিম লেভেলত ভিডিঅ' আহি আছে তো গেট ৰেডি ফৰ ৱাচ চ' ফাইনেলি গাইজ আৰু চাহি পালোহি আৰু এতিয়া আকৌ চিম উলিয়াব লাগে আৰু পইচাটো অলৰেডি আমি কেইটামান কেছ কৰিছিলোঁ বাৰু উলিয়াইছিলোঁ বাৰু তানজানিয়া যোনটো স্লিম বুলি কয় তো এতিয়া ফাইনেলি এখন গাড়ীতে আমি যাব লৈছোঁ দেখিছেনে আন্ধাৰ হৈ আছে বাৰু উপায় নাই তো এতিয়া ধুনীয়াকৈ গৈ লওঁ চিমখন উলিয়াই লওঁ ভোডাফোন চিম উলিয়াম গৈ মেলি ধুনীয়াকৈ আপোনাক বাকীখিনি ইনফৰ্মেশ্যন দি আছোঁ তো ফাইনেলি গাইজ এয়াৰটেল চিম এখন লৈ ল'লোঁ উপায় নাই ইয়াত 40,000 টকা লৈছে গম পাইছেনে যদি আমাৰ ইণ্ডিয়ান ৰুপিজত যদি কনভাৰ্ট কৰোঁ তেতিয়াহ'লে ইয়াৰ প্ৰাইচ ইণ্ডিয়ান 1400 টকা গম পাইছে 1400 টকা কিন্তু যেতিয়া মই ইণ্ডিয়াৰ পৰা কেনিয়া আহিছিলোঁ ন তেতিয়া আমাৰ ধৰক ইণ্ডিয়ান ৰুপিজ ক'বলৈ 800 টকামান লৈছিলে তাত 1200 চিলিম লৈছিলে কিন্তু ইণ্ডিয়ান ৰুপিজ 800 টকা কিন্তু ইয়াত পূৰা চুহিকেন লৈছে আহি মেলিয়ে ডাইৰেক্ট 40,000 চিলিম লৈছে আৰু ইণ্ডিয়ান ৰুপিজ 1400 টকা 1400 কিমান টকা হৈছে গম পাইছেনে সেয়াই আৰু মানে চ' ফাইনেলি গাইজ 1,30,000 তানজানিয়া চিলিম উলিয়াইছোঁ দেখিছেনে এইখন চব 1,30,000 চ' ফাইনেলি এইফালে ওলাই আহিলে চব চিলিম চব 10,000 টকীয়া পইচা তো এতিয়া আমি আহিছোঁ চাওপাতি ৰেষ্টুৰেণ্টত এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্ট হয় ধুনীয়াকৈ এটা গৈ খাই লওঁগৈ বলক চ' ফাইনেলি বহুত দেৰি অপেক্ষা মূৰত আৰু আহি মেলি বহুত ভাগৰ লাগিলে পইচা উলিয়ালোঁ এটিএমৰ পৰা তাৰপিছত এতিয়া ভোক লাগিছে তো বিচাৰি ইণ্ডিয়ান ৰেষ্টুৰেণ্ট এখন পালোঁ আৰু এইফালে এতিয়া অৰ্ডাৰ দিলোঁ এইফালে দেখিছে ৰাইচ আৰু এইফালে আছে কণী এইফালে দেখিছেনে কণী আছে আৰু এইফালে আছে মিক্স চব্জি এটা লৈ লৈছোঁ তো ইয়াৰ ক'বলৈ দামটো বহুত লৈছে মানে এইখিনিতে কমচে কম সঁচা ক'লে ইণ্ডিয়ান ৰুপিজ 1500মান হ'ব চাগে তো সেয়াই খাই লওঁ পটাপট তো এইফালে ধুনীয়াকৈ সানি ল'লোঁ কি ভোক লাগিছে গম পাইছেনে তৰকাৰীখিনি মজা বনাইছে ঠিক ঠাক হৈছে চ' ফাইনেলি গাইজ হোটেল পালোহি আৰু এইখন দেখিছে আৰুচা হোটেল হয় এইফালে দেখিছে এখন ইয়াতে থাকিব লাগিব হোষ্টেল হয় হাই ব্ৰাদাৰ হাউ আৰ ইউ আৰ ইউ গুড থেংক ইউ অ'কে চ' এইফালে দেখিছে এইটোৱে হোটেল হয় ৰিচিপশ্যন হয় তো বাকী ৰুম পাই আপোনাক কৈ আছোঁ তো এইডোখৰ জেগাডোখৰ নাম হৈছে আৰুচা চেণ্টাৰ পোষ্ট এৰিয়া তো এই জেগাডোখৰ হৈছে পোষ্ট এৰিয়া আৰুচা বুলি কয় দেখিছেনে কি ধুনীয়া জেগা চাওক এইফালে দেখিছে চ' গাইজ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ কাৰণ কিয় কালি আপোনাৰ যাত্ৰাটো দেখুৱালোঁ তানজানিয়ালৈকে কেনেকৈ আমি বৰ্ডাৰ পাৰ কৰিলোঁ ঠিক আছে তো কালি ৰাতি আহি মেলি এতিয়া শুই থাকিলোঁ আৰু ভিডিঅ' বনাবলৈ মনে নগ'লে চ' সেইকাৰণে
আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি এই ভিডিঅ' চাই ভাল পাইছে তো প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা যোনটো বেল আইকন আছে টিংকে বজাব নাপাহৰিব এনেকুৱা মজা মজা আফ্ৰিকাৰ পৰা ব্লগ আহি আছে তো জয় জুবিন দা জয় আই অসম